মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ব আমাৰ ঘৰৰ সকলোতকৈ সৰু মেম্বাৰ মোৰ ভতিজাটোৰ ওপৰত। আহকচোন চাবলৈ। আমাৰ মুনুৰ এতিয়া ব্ৰেকফাষ্ট টাইম। কি খোৱাৰ টাইমত মানে সদায় তাক বাহানা কৰি কৰি খুৱাব লাগে দেই। একদম নাখায় কৈছা দেখিছে না নাখায় সি। ইছৰাম মিঠা বস্তু তিতা লাগি যায় মানে ইয়াক। নোখোৱা নাখায় হাতো খাই দিবা নেকি তুমি? তাক মানে খোৱাৰ টাইমত চেণ্ডেল লাগে, হাঁহ লাগে, চব লাগে মানে। নোখোৱা ক'ত যোৱা সি পলাই আছে দেখিছেনে? আহা এইফালে নাহা। আহা মুনু আহা। হেই আৰু পলাই সি ক'ত যোৱা? খেলিবা নেকি তুমি? মানে কাৰো ফালে নাচাহি, পুৰা খেলাত বিজি আৰু দেই। খাই দিছা তুমি? বলা হ'ব আৰু বল খেলা তোমাৰ। বলা এতিয়া গা ধুব যাওঁ আমি। নামনো বলা। ফ্ৰেণ্ডছ, মুনুৰ গা ধোৱা জেগাটো খেলা বস্তু, তাৰ চুইমিং পুলত গোটেই খেলা বস্তু বনাই থৈ দিছে। সি মানে গা ধুব আহিব, খেলিব। পানী পাই একদম পুৰা হিলাবলৈ আহিছে, পুৰা পানী খুলি আছে দেখি। মাছ ঘাঁহ চব লৈ লৈছে পানী। আমাৰ মুনু এতিয়া গা ধুই মেলি ৰেডি। এতিয়া আমি ফুফু যাম ন। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি মোৰ মৰমৰ ভতিজাটোৰ ভিডিঅ' চাই আপোনালোকে ভাল পালে, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। ধন্যবাদ।